हेलो गाइस स्वागतम जनाइছো সঞ্জয় গগৈ ইউটিউব চেনেললৈ আৰু পোনপ্ৰথমে আপোনালোকক বহুত মৰম পাই আপোনালোকলৈ ধন্যবাদ জনাইছো আৰু আগলৈকে মৰম স্নেহ পাই থাকিবলৈ আহ্বান জনাইছো আহকচোন আজি ভিডিওটো আৰম্ভ কৰো हेलो गाइस सो আপোনালোকৰ পৰা বহুত কমেন্ট আহিছিল সঞ্জয় ভাই আমি চেনেলটোৰ সাবস্ক্ৰাইব বটনটো কৰি থৈছিলো কিন্তু নিজে কিয় আনহাইড কৰিব গল সো আপোনালোকক মই জনাও যে এতিয়া আপোনালোকৰ সাবস্ক্ৰাইবটো হাইড হোৱা নাই এইটো কিহৰ কাৰণে হৈছে কি হৈছে একো গম পোৱা নাই সো মই এইটো কথাকে ক'বলৈ গৈ আছো কিয় সাবস্ক্ৰাইবটো হাইড হোৱা নাই সো আপোনালোকক ক'বলৈ গৈ আছো যে 29 জুলাই পৰা সকলো ইউটিউবৰ চেনেলৰ সাবস্ক্ৰাইব হাইড নহব কাৰণ এইটো নিয়ম ইউটিউবে নিজেই আপডেট হলনি কৰি দিছে 29 জুলাই পৰা কোনেও হাইড কৰা অপচন বিচাৰি নাপায় সো এতিয়া আপোনালোকে হাইড কৰা অপচন বাদ দি দিয়ক আপোনালোকে এতিয়া ডিমোটিভেট হ'ব নালাগে কাৰণ আগতে এই এনেকুৱা অপচন নথকা পাছতো বহুত ইউটিউব চেনেল মিলিয়ন হৈ গৈছে সো বন্ধুসকল সেই কাৰণে আপোনালোকে এতিয়া নিজৰ কন্টেন্টৰ ওপৰত ফোকাস কৰক কন্টেন্ট ভাল হলে আপোনালোকৰ চেনেলটো অটোমেটিক্যালি গ্ৰোথ হ'বলৈ ধৰিব সো বন্ধুসকল ভিডিওটো ইমানেই যদি ভিডিওটো চাই ভাল পায় চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকৈ ইম্পৰ্টেন্ট ভিডিও আপোনালোকৰ যদি জানিবলৈ চেনেলটো সাবস্ক্ৰাইবৰ লগতে বেল আইকনটো ক্লিক কৰি ঘণ্টিটো বজাই দিব আৰু ভিডিওটো চোৱাৰ বাবে ধন্যবাদ থ্যাংক ইউ